আমি ব্যৱহাৰ কৰি থকা মোবাইল ফোনটো টয়লেট সিটতকৈ 10 গুণ লেতেৰা এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ ইউনিভাৰ্চিটি অফ এৰিজোনাৰ সাইন্টিষ্টসকলে মই অনুপম আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল হনহানলৈ বৰ্তমান পৃথিৱীত কৰোনা ভাইৰাছৰ আতংক চীনৰ লগতে বহু কেইখন দেশ বৰ্তমান কৰোনা ভাইৰাছত আক্ৰান্ত তাৰ কাৰণে মানুহে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰিছে সাফ চিকুণতাৰ পৰা একেবাৰে মাস্ক পিন্ধালৈকে আমি বিভিন্ন ধৰণৰ কাম কৰি থকাৰ লগতে বজাৰ সমাৰ কৰোঁতে বা অফিচ কাছাৰীত বিভিন্ন ধৰণৰ বস্তু স্পৰ্শ কৰি থকাৰ লগতে মাজে সময়ে মোবাইল ফোনটো ব্যৱহাৰ কৰি থাকোঁ আনকি এনে বহু লোক আছে যিসকলে লেট্ৰিনলৈ যাওঁতে মোবাইল ফোনটো লগত লৈ যায় আৰু আমি নিজে গা পা ধুই পৰিষ্কাৰ হৈ পৰোঁ পিছে কেতিয়াবা নিজৰ ফোনটো পৰিষ্কাৰ কৰি পাইছেনে বহু কম সংখ্যক ব্যক্তিয়ে এই বিষয়ত গুৰুত্ব প্ৰদান কৰে সৰহসংখ্যক মানুহেই ফোনটোৰ চাফ চিকুণতাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ কাৰণে বিভিন্ন ধৰণৰ বীজাণুৰ বাহ হৈ পৰে এই ফোনটো কোনে জানে এইবোৰৰ মাজত কৰোনা ভাইৰাছও থিতাবি ল'ব পাৰে আপোনাৰ ফোনটোত আমেৰিকাৰ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনশ্যন চমুকৈ CDCৰ মতে কৰোনা ভাইৰাছ শৰীৰৰ বাহিৰত 9 দিন পৰ্যন্ত জীয়াই থাকিব পাৰে তাৰ উপৰি CNNৰ এটা ৰিপৰ্টত কোৱা হৈছে যিকোনো মেটেল বা প্লাষ্টিকৰ ওপৰত 7 দিনৰ পৰা 9 দিন পৰ্যন্ত কৰোনা ভাইৰাছ জীয়াই থাকিব পাৰে তেনে ক্ষেত্ৰত আপোনাৰ মোবাইল ফোনটো কৰোনা ভাইৰাছৰ কাৰণ হ'ব পাৰে পিছে কৰোনা ভাইৰাছ আপোনাৰ ফোনটোত থাকক বা নাথাকক যদিহে আপুনি আপোনাৰ মোবাইল ফোনটোৰ চাফ চিকুণতাৰ প্ৰতি গুৰুত্ব নিদিয়ে তেনেহ'লে অন্য বেমাৰৰ বীজাণুৱে কেতিয়াবা হ'লেও আপোনাক আক্ৰমণ কৰাটো নিশ্চিত নাইবা ইমান দিনে আপুনি কিমানবাৰ এই ফোনটোৰ কাৰণে বিভিন্ন বেমাৰৰ বীজাণুৰ দ্বাৰা সংক্ৰামিত হৈছে কোনে জানে আমি আমাৰ মোবাইল ফোনটো বীজাণুমুক্ত কৰি ৰাখিবলৈ কেইটামান সৰু পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ প্ৰথমে ক'ব লাগিব এন্টিবেক্টেৰিয়েল টিস্যু পেপাৰ বজাৰত অতি সহজতে বিচাৰি পাব এন্টিবেক্টেৰিয়েল টিস্যু পেপাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ ফোনটো পৰিষ্কাৰ কৰি বা বীজাণুমুক্ত কৰি ৰাখিব পাৰে দ্বিতীয়তে ক'ব লাগিব ইলেক্ট্ৰনিক প্ৰডাক্ট ক্লিনাৰ ব্যৱহাৰ কৰিও অতি সহজতে আপুনি আপোনাৰ ফোনটো বীজাণুমুক্ত কৰিব পাৰিব দ্বিতীয়তে আপুনি ব্যৱহাৰ কৰিব পাৰিব হ্যান্ড স্যানিটাইজাৰ যিকোনো কোমল কপাহী কাপোৰত হ্যান্ড স্যানিটাইজাৰ স্প্ৰে কৰি আপোনাৰ মোবাইল ফোনটোত থকা বীজাণুখিনিৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে ইয়াৰ উপৰিও অলপ ডেটল পানীত এখন কোমল কপাহী কাপোৰ তিয়াই ভালকৈ চেপি ফোনটো পৰিষ্কাৰ কৰি ল'ব পাৰে ইয়াৰ দ্বাৰা আপোনাৰ ফোনটো বীজাণুমুক্ত হৈ পৰিব একেবাৰে জৰুৰীকালীন অৱস্থাত আপুনি এলকহল স্বেব ব্যৱহাৰ কৰিব পাৰে এলকহল স্বেব যিকোনো ফাৰ্মেসিত অতি সহজতে পোৱা যায় কিন্তু এলকহল স্বেবে আপোনাৰ ফোনটোৰ প্লাষ্টিক বা মেটালিক বডিটোৰ ক্ষতি কৰিব পাৰে গতিকে পৰাপক্ষত এলকহল স্বেব ব্যৱহাৰ নকৰাটোই মংগল যদি ভিডিওটো চাই ভাল পায় তেন্তে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি আপুনি এই চেনেললৈ নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিওবোৰৰ নটিফিকেশন আপুনি আগতীয়াকৈ পাই যায় আৰু ভিডিওটো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ